আসসালামু আলাইকুম। তো গাইজ আজি রমজান মাহৰ প্ৰথম তাৰাবি। তো মোৰ পৰা আপোনালোকক রমজান মাহৰ উপলক্ষে আন্তৰিক তাৰাবি মুবাৰক। তো গাইজ আজি আমি ঘৰৰ পৰা ওলাইছোঁ প্ৰথম তাৰাবিটো পঢ়িবলৈ, কাৰণ মানে আমি বহুত বিপদত আছোঁ, সেইকাৰণে প্ৰথম তাৰাবি তোলালোঁ আজি। আপোনালোকে তো গম পাইছেই মানে বিপদটো কি, আমাৰ সন্মুখত পৰীক্ষা আছে, এইকাৰণে আজি আল্লাহৰ ওচৰত দোৱা কৰিম বুলি ওলাইছোঁ। তো গাইজ আপোনালোকে কোনে কোনে মানে আজি তাৰাবি নমাজ পঢ়িব, তো সেইবিলাকক কৈ আছোঁ, আজি কমেণ্ট বক্সত ক'ব। তো গাইজ আজি আমি গৈ আছোঁ প্ৰথম তাৰাবিত, কাৰণ বাতিজা তুমি কিবা এটা কৈ দিয়া। আসসালামু আলাইকুম হাইগ্ৰাজ, আপোনালোকে চাব পাৰিছে আমি এতিয়া ওলাইছোঁ প্ৰথম তাৰাবি ৰমজান মাহৰ। আপোনালোকক চবকে মোৰ তৰফৰ পৰা ৰমজান মাহৰ প্ৰথম তাৰাবি মুবাৰক। আৰু যদি এই তাৰাবিখনত কোন কোন আহিছে চবেই কমেণ্ট কৰি জনাবচোন। তো গাইজ আজি মানে তাৰাবি নমাজটো যে আমাৰ মানে কি হয়, মানে সেইবিলাক মানে কি কেনেকৈ কৰিব লাগে, মানে কি উপলক্ষে কৰোঁ, মানে বাতিজা তুমি মানে অলপ সেই বিষয়ে কৈ দিয়াচোন, তুমি তো মানে মৌলবী হয়, কৈ দিয়া। তাৰমানে আমি কি ক'ম আৰু, যেতিয়া ৰোজা ৰাখিম তেতিয়া মানে তাৰাবিটো পঢ়িবই লাগিব। ৰোজা মানে ৰাখা মানে তাৰাবি পঢ়িবই লাগিব। ৰোজা ৰাখিলে মানে তাৰাবি পঢ়িবই লাগিব। মানে ৰোজা ৰাখিমেই আমি ভাবিছোঁ, মাহত 30টা ৰোজা আহিছে, এবছৰ পিছত আকৌ এবছৰ পিছত তাৰাবি আহিছে। আপোনালোকক কি ক'ম আৰু ৰাতি যে উঠি মানে মানুহবিলাকে যে কিবা এটা আহাৰ চাহাৰ যে খায়, মানে এইটোত আমি মানে চেহেৰি বুলি কওঁ, চেহেৰি বুলি কওঁ। মানে এইটো খালে মানে কি হয়, এইটো খালে মানে আমাৰ ৰোজাটো মানে ধৰিম বুলিকে এইটো কোৱা হয়। তাৰমানে আপোনালোকে যদি ৰোজা ৰাখিব খোজে, যদি টাইম শেষ হৈ গ'ল তেতিয়াহ'লে মানে আপোনালোকে পানী খাই পিনিও ৰোজা ৰাখিব পাৰিব। ধৰক আপোনালোকে টাইম শেষ হৈ গ'ল কিন্তু আপোনালোকে নিয়ত কৰিব তথাপিও ৰোজা হ'ব, গম পাইছেনে? মানে এইটো মানে নাখালে মানে ৰোজাটো নহয় হ'ব, মানে নিয়তটো কৰিব লাগিব। মানে যিহঁতে মানে নিয়তটো নাজানে মানে সেইবিলাকক কি হ'ব, আৰু সিহঁতে মানে নিজে মনৰ পৰা আৰু ভাবি ল'ব যে মই ৰোজা ৰাখিছোঁ বুলিকে, সেইটো ক'লেই হ'ব। মানে 30টা মানে ৰোজাটো কৰিবই লাগে ন? 30টা কৰিবই লাগে, আল্লাহৰ তৰফৰ পৰা দিছে, এইটো আমাৰ কৰিবই লাগে। তো গাইজ আজি যে বহুত বৰষুণ পৰি আছে, কাৰণ আজি বৰষুণটো কিয় পৰি আছে মই নাজানো, তথাপিও মানে আগৰ মানুহে মানে আমালোকক শিকাইছিলে মানে বৰষুণটো বোলে মানে আমাৰ এটা হ'লে মানে পবিত্ৰ বস্তু এটা হ'লে মানে বৰষুণ বোলে পৰে। তো আজি আমি প্ৰমাণটো পাই গ'লোঁ। তো আপোনালোকেও দেখিছে বৰষুণটো যে পৰি আছে, তথাপিও মানে গৈ আছোঁ মছজিদত, কাৰণ বিপদত পৰিলোঁ, এইকাৰণে আল্লাহৰ ওচৰত মাতিবই লাগে। এইটো আমাৰ আল্লাহৰ ৰহমত কৰিছে, এইটো কৰিব, এইটো কোনো ধৰি ৰখাব নোৱাৰে। আমাৰ মানে ৰমজানৰ আগত এদিন বৰষুণটো পৰেই, সেইকাৰণে মানে কি ক'ম আৰু। তো গাইজ মানে আজি মানে আপোনালোকক এটা কথাই কওঁ, মানে আজি এটা কথাই কৈ আছোঁ, আপোনালোকে মই অনুৰোধ কৰি কৈ আছোঁ, মানে তাৰাবি নমাজটো পঢ়িবই, প্ৰথম তাৰাবি। নাজানো আপোনালোকে থাকে নে নাথাকে এটিভিত, তথাপিও মানে ফাৰ্ষ্ট তাৰাবিটো পঢ়িবই। তো আপোনালোকক তো গাইজ মানে বহুত দৌৰি দিব লাগে। তো গাইজ ফাইনেলি আমি মছজিদ পালোহি। তো পোনপ্ৰথমে অজুটো কৰিলোঁ, আহক আপোনালোকক দেখাই আছোঁ। তো গাইজ এইফালে মই অজুটো কৰিবলৈ বহিছোঁ, লগতে অজুটো কৰি আছোঁ। তো অজুটো কৰাৰ পিছত মছজিদৰ ভিতৰত সোমালোঁ। তো মুখখন ক'ত পুচিম বুলি ভাবি আছোঁ, তো এইফালে পাই গ'লোঁ গামোচা এখন, তো মুখখন ভালকৈ পুচি ল'লোঁ। তো মানে কোনোবাই এজন মাতি আছে নেকি। তো গাইজ আৰু এটা কথা, মই মানে মোৰ জীৱনৰ ফাৰ্ষ্ট তাৰাবিটো পঢ়িম বুলি ভাবিছোঁ, তো আহিছোঁ আজি। তো এইফালে পাই গ'লোঁ মোৰ লগৰকেইটা, তো সিহঁতৰ লগত দেখা কৰিলোঁ। তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।